যেহেতু আমাৰ বাৰ ভাগৰ বিয়া হৈ গ'ল আপোনালোকক ভাবিছো আজি অকমান পেণ্ডেলটোকে দেখাও সম্পূৰ্ণ হৈ উঠা নাইগে বাৰু ইয়া বহুত কামেই বাকি আছে যথেষ্ট কাম বাকি আছে ইয়া ডেকোৰেশনৰ কাম চলি আছে আৰু আপোনালোকক অকমান বলো দেখুৱাই দিও ভিডিও কৰি ৰাখিছিলো সম্পূৰ্ণ নহওঁতেই কাৰণ পিছত সময় নাপাম বুলি আৰু এয়া দেখিবলৈ পাইছে নহয় তলৰ ভাগখিনি আপোনালোকে দেখিবলৈ পালে আৰু এনেকে ওপৰটো এটা মহলা বনাই দিছিলে তাতে সেলফি পইণ্ট দিছিলে তাতে মানুহ উঠি পেলাই মানে ফটো চটো উঠিব পাৰাকে গতিকে বহুত বেছি ভাল লাগিছিলে দে ইউনিক লাগিছিলে মই পিছে আগতে এনেকুৱা পেণ্ডেল দেখা নাই বাৰু আপোনালোকে হয়তো দেখিব পাৰে কোনোবা কমেন্টত জনাব কিন্তু মই পিছে এবাৰ প্ৰথমবাৰেই দেখিছো বাৰ বিয়াৰ এইটো পেণ্ডেল আমাৰ দিয়া গৈছিলে ইয়া দেখিবলৈ পাইছে বস্তুসমূহ সম্পূৰ্ণ হৈ উঠা নাইগে কামসমূহ চলি আছে আৰু এয়া হৈছে জোৰণৰ আগদিনাখনে মই কৰা ভিডিও পিছত মানে সময় নাপাবও পাৰো গতিকে মই এনেকৈ সম্পূৰ্ণ নহওঁতে অকমান ভিডিও কৰি ৰাখিছিলো এয়া দেখিবলৈ পাইছে ন ইয়াতে ফটো চটো উঠিব পাৰিব এইটো সেলফি পইণ্ট দিছিলে ওপৰত গতিকে বহুত বেছি